এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ বাতৰি ফকিৰগঞ্জৰ হাটচিয়াত পকিয়া অগ্নিকাণ্ড কিছু সময় পূৰ্বে ফকিৰগঞ্জৰ হাটচিয়াত পকিয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড কিছু সময় পূৰ্বে সংঘটিত হয় এই অগ্নিকাণ্ড আবুল কালাম সিকদাৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড বিদ্যুৎ বিচ্যুতিৰ বাবে জুই লাগে বুলি জানিব পৰা গৈছে অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নগদ 3 লাখ টকা এখন বাইক আলংকাৰ সহ প্ৰায় 12 লক্ষাধিক টকা মূল্যৰ সম্পত্তি ক্ষতি হয় আমরা ঘরের মধ্যে ভাত খাই গেছি এরকম কিছু আগুন ধরছে পরে ধোয়া বাইরে দিয়ে একদম ঘরের মধ্যে আগুন ধরে গেছে পরে যেমন ঢাড়াই বাইরে পাড়াচ্ছি ঢাড়ি মানুষ খাইছে মানুষের মোটামুটি 3 লাখ আসল আরো কাগজপাতি বিদ্যুতের মানে আগুন ধরেছিল কেইটা বজাত ধৰিছিল মোটামুটি 11টা বজাত কিমান টকা ক্ষয়ক্ষতি হৈছে মোটামুটি যেটা আমি চালো ক্যাশ মোটামুটি 3 লাখ টাকা নিচিনা আছিল বহুত কাগজপাতি আছিল আৰু ঘৰৰ ভিতৰত সকলো বস্তু ফুৰি চাই হৈছে মানে এটা বাইক আছিল ঘৰৰ ভিতৰত একো বাহিৰ কৰিব পৰা নাই বাহিৰৰ পৰা আগুন কৰিব পাৰিছে ডকুমেণ্টছ আপোনাৰ মানুহৰ ভিতৰত থাকে আই কাৰ্ড পান কাৰ্ড সকলো ডকুমেণ্ট তাত আছিল মানে থাকা ঘৰত এইটো সাতশীয়া কাৰেণ্টৰ পৰা লাগিছে মানে এইটো থাকা ঘৰ ইয়াত আৰু বেলেগ কিবা নাই মানে কাৰেণ্টৰ পৰা আমি আহি খালি ধুমা চাইছিল তাৰপিছত মানুহ বহুত আহিছিল বহুতেই মানে পানীটো বাহিৰৰ পৰা ধুবুৰীৰ পৰা চাহিৰ আব্বানীৰ ৰিপৰ্ট স্পটলাইট আছাম